পূৰ্ববংগীয় মূলৰ মুছলমানৰ যি আগ্ৰাসন এই আগ্ৰাসন এটা ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে এটা ৰাজ্যখনত আমাৰ ৰাজ্যখনৰ উঠি অহা প্ৰজন্মই কিমান সুৰক্ষিত অনুভৱ কৰিব এই প্ৰশ্নবোৰ আজি তাৰিখত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ গৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে এখন যুঁজ চলাইছে যিখন যুঁজৰ উদ্দেশ্য হৈছে খিলঞ্জীয়াক কেনেকৈ ৰক্ষা কৰিব পাৰি অসমীয়াক কেনেকৈ ৰক্ষা কৰিব পাৰি অহা বছৰ কেইটাৰ কাৰণে কিন্তু আজি আমি মন কৰিছো যে পূৰ্ববংগীয় মূলৰ মুছলমানৰ এই আগ্ৰাসনে ইতিমধ্যে ৰাজ্যখনৰ প্ৰায় 11-12খন জিলাত তেওঁলোকৰ আগ্ৰাসনত গুচি গৈছে তেওঁলোকৰ দবদবনি চলিছে তেওঁলোকৰ কব্জাত গুচি গৈছে এইকেইখন জিলা আৰু বাকি কিছুমান জিলাৰ কিছুমান অংশ কিছুমান সমষ্টি তেওঁলোকৰ সমষ্টিবোৰ তেওঁলোকৰ দখলত গুচি গৈছে লাহে লাহে এতিয়া পূৰ্ববংগীয় মূলৰ মুছলমানসকলে এই ধৰ্মীয় সংখ্যালঘু যিখিনি বাংলাদেশৰ পৰা আহিছিলে সেইসকলে এতিয়া সমষ্টি প্ৰব্ৰজনত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে যেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ 40টা সমষ্টি তেওঁলোকৰ কব্জাত আহি গৈছে 45টা সমষ্টি তেওঁলোকৰ কব্জাত আহি গৈছে বাকি কেনেকৈ বাকিকেইটা সমষ্টি তেওঁলোকে দখল কৰি ভৱিষ্যতে তেওঁলোকে ৰাজনৈতিকভাৱে নিজকে শক্তিশালী কৰিব পাৰে চৰকাৰ এখন বনোৱাত তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে এই বিষয়টো তেওঁলোকে মন দিছে যাৰ ফলত এতিয়া এটা ভয়ংকৰ বিপদ আমি সন্মুখীন হৈছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিপদ উপলব্ধি কৰি আজি তেখেতে যিদৰে যুঁজ চলাইছে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত য'ত এইসকলে আগ্ৰাসন চলাইছে চৰকাৰী ভূমি বেদখল কৰিছে আজি বনাঞ্চল জলাশয় বিভিন্ন বেদখল কৰি তেওঁলোকে ৰাখিছে ইয়াৰ পৰা উচ্ছেদ চলাৰ মূল অৰ্থ হৈছে যে কেনেকৈ আমাক সুৰক্ষিত কৰিব পাৰি অহা কেইটামান বছৰৰ কাৰণে আজি কংগ্ৰেছ দলে এইসকলক আজি পৃষ্ঠপোষকতা কৰাৰ আজি ফল আমি ভুগিবলগীয়া হৈছে এটা কংগ্ৰেছৰ এইসকল মানুহৰ লগত মিতিৰালি আপোনালোকে এটা উদাহৰণ দিলে বুজি পাব এলোকৰ প্ৰতি কংগ্ৰেছৰ সফট কৰ্নাৰ আমি এটা উদাহৰণ দিলে আমি বুজি পাম তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সীমান্তত অনুপ্ৰৱেশকাৰীক দেখিলে গুলিওৱাৰ নিৰ্দেশ দিছিল কিন্তু যেতিয়া গুলিওৱাৰ নিৰ্দেশ দিলে এই বিষয়টোক লৈ তেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু কংগ্ৰেছ হাইকমাণ্ড তেওঁ ভীষণ অসন্তুষ্ট হৈ কংগ্ৰেছৰ সেই সময়ৰ অসমৰ সংখ্যালঘু নেতাসকলক প্ৰৰোচনা কৰি বিষ্ণুৰাম মেধিক মুখ্যমন্ত্ৰী আসনৰ পৰা বিতাড়িত কৰিছিল এইটো হৈছে কংগ্ৰেছৰ এই মুছলমান প্ৰীতি আৰু এই মুছলমান প্ৰীতি শেহতীয়াভাৱে আমি দেখিলো আজি তেলেংগানা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী ডাঙৰীয়াই যিটো কথা ক'লে মুছলমান মানে কংগ্ৰেছ কংগ্ৰেছ মানে মুছলমান এই কথাখিনি মই এইকাৰণে আপোনালোকৰ সন্মুখত কৈছো যে এই কথাবিলাক যদি আমি বুজিব নোৱাৰো আমি কিন্তু আমাক ৰক্ষা কৰিব নোৱাৰিম এই মানুহখিনি আজি পূৰ্ববংগীয় মূলৰ মুছলমানখিনি যথেষ্ট তেওঁলোকে ইউনাইটেড হৈ কাম কৰিছে তেওঁলোকে অৰ্থনৈতিক আগ্ৰাসন আৰম্ভ কৰিছে তেওঁলোকে যেতিয়া অৰ্থনৈতিকভাৱে নিজক স্বাৱলম্বী কৰিব পাৰিছে তেওঁলোকে বাকি সাংস্কৃতিক ভাষিক তেওঁলোকে আক্ৰমণটো আৰম্ভ কৰিব তেওঁলোকে শৈক্ষিক দিশতো তেওঁলোকে এতিয়া আৰ্থিকভাৱে তেওঁলোকে স্বাৱলম্বী হোৱাৰ কাৰণে শৈক্ষিক দিশতো অসমৰ শৈক্ষিক জীৱনত তেওঁলোকে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে সাংস্কৃতিক অসমৰ দিশত তেওঁলোকে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে এই কথাবোৰ কিন্তু ভয়ংকৰ হৈ গৈছে আমি প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে প্ৰতিগৰাকী অসমীয়া মানুহে মই অকল ভাৰতীয় জনতা পাৰ্টি বুলি কোৱা নাই মই প্ৰতিগৰাকী খিলঞ্জীয়া মানুহক অনুৰোধ জনাইছো এইখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সকলোৱে থকা উচিত তেখেতৰ যিটো আপ্ৰাণ যুঁজ তেওঁলোকে জাতি সুৰক্ষাৰ কাৰণে আজি খিলঞ্জীয়াক উদ্ধাৰৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে এই প্ৰচেষ্টা